ফাইনেলি কংকনদাৰ ঘৰ আহি পালো। মাই গড, ঘৰ আহি পালে গাইজ, কেনেকৈ ঘৰ আহি পালে সেইটো আপোনালোকে গম পাব। মে বি কৈছে চাগে ভিডিঅ'ত কি হৈছে। কংকনদাৰ ঘৰ আধা ঘণ্টা 1 ঘণ্টামান হ'ল, বিচাৰিয়ে পোৱা নাই। তো এতিয়া গম পালোঁ যে এইটো গলি নহয় বোলে। তো এতিয়া আকৌ বেলেগ গলিত গৈ বিচাৰি আছোঁ। এইটো গলিত বহুতকেইটা জেগাত সোমালোঁ, কিন্তু এইটো গলিত সেনেকুৱা এড্ৰেছ পোৱা নাই। এতিয়া যাই আছোঁ বেলেগ এটা গলিত, হয়তো তাতে পাই যাব পাৰোঁ যদি লাগ আছে। তো আগতে গৈ চাই লওঁ, পাওঁ নে নাপাওঁ সেইটো পিছৰ কথা। এতিয়া বিচাৰি আছোঁ দাদাৰ ঘৰ, মানে কংকনদাৰ ঘৰ এতিয়ালৈকে পোৱা নাই। তো পাই গ'লেতো লাক ফুলি গ'ল, মানে লাক ফুলি নাযায়, মানে তেখেতক লগ পাব বহুত মন আছিল। আৰু তেখেতে অহাকালিৰ পৰা আকৌ ৰাইড কৰি আছে এটা। তো তেখেতক তাৰ আগতে লগ পালে অলপমান মনটো মানে শান্তি পালোঁ হয়। তো তেতিয়াৰ পৰা বিচাৰি আছোঁ, নায়ে পোৱা। ইপিনেতো ৰাস্তা এণ্ড হৈ গ'ল। হা, এতিয়া ৰাস্তা এণ্ড হৈ গ'ল। তেতিয়া মানে কি হ'ব, পামনে নাই আজি? গাঁতাত পৰিম নেকি? ইপিনে গাড়ীত তেল নাই আৰু দুডাল কাটা আছিল, দুডাল কাটাৰ পৰা পূৰা বিচাৰি আছোঁ। এতিয়ালৈকে নাই পোৱা। পামনে আজি? অ' কংকনদা ক'তহে আপুনি? আপোনাক বিচাৰি পাগলা হৈছোঁ। গলিয়ে নাই, আলবা হৈছিলোঁ। সেইটো চাইডে নহয় চাগে। ক'তহে? এতিয়া আমি পূৰা লাগি আছোঁ, গলি বিচৰা পূৰা চাই আছোঁ। ইপিনে চাইছোঁ, নাই পোৱা। বাট মোবাইলত এতিয়া ভিডিঅ' চাই আছোঁ কোনটো গলি হ'ব পাৰে, কোনটো গলি নহয়। তো দাদা কি ক'ম, লগ কৰিবৰ কাৰণে কিমান তৰপি আছোঁ। বাট গলি বহুতবাৰ বিচাৰিলোঁ, 3-4টা গলিত সোমালোঁ, কিন্তু এতিয়ালৈকে বিচাৰি পোৱা নাই। এই গলিটো কৰিছে, এই গলিটো ইপিনে যাব মানে আগৰ গলিটো নেকি? আগৰ গলিটো হৈছেগৈ। এতিয়া এইটো গলিও চালোঁ, এইটো গলিও নহয় বোলে। আকৌ ইউটাৰ্ণ লৈ ল'লোঁ অলপমান। তো এতিয়া আকৌ নেক্সট গলিটো দি চাওঁ হয়নে নহয়। সেইটো গলি হ'বতো লাগেই। তো নেভাৰ গিভ আপ কৰিয়ে থাকিম বাৰে বাৰে। এবাৰ নহয়, দুবাৰ নহয়, 1000বাৰতো হ'ব। এতিয়াও আমি কংকনদাৰ পৰা শিকিছোঁ। এবাৰত নোৱাৰিব পাৰোঁ, দুবাৰত নোৱাৰিব পাৰোঁ, 3বাৰতো পাৰিম। কংকনদাৰ পৰা শিকা বস্তু, আৰু কংকনদাক মই গুৰু মানিছোঁ। আজি ওলামে। তো আপোনালোকেও চাই থাকক ওলাব পাৰোঁ কি নাই। আৰু সেইটো গলি নাছিল, তো নেক্সট এইটো গলিত ট্ৰাই কৰিম। এইটো গলিত হয় যদি হ'ব, নহয় যদি নেক্সট আকৌ বেলেগ গলিত ট্ৰাই কৰিম। তো বছ ক'ত আছে আপুনি? আপোনাক বিচাৰি পাগল হৈ গৈছোঁ। আপুনিতো আমাৰ গুৰু। চলো দেখা যাব যি হয়। ইয়াতে লগ নাপালে আপোনাক নবীনদাৰ দোকানত হ'লেও লগ কৰিম। তো নেভাৰ গিভ আপ। আজিহে গম পাইছোঁ গুৱাহাটীত গলিৰ ভিতৰত গলি যে থাকে। আজি প্ৰমাণ পাই গ'লোঁ, গলিৰ ভিতৰত গলি। ওলাম। কেইটা বাজিল? 12:15। ঘৰৰ পৰা ওলাইছিলোঁ 10টা বজাত। 2 ঘণ্টা বিচাৰিয়ে থাকিলোঁ। চলো যোগা দিখাই যায়গা। এনেই আকাই পাকাই ঘূৰি আছোঁ আৰু। এই এখন এক্সপাল্ছ দেখা পাইছিলোঁ, মই জাপ মাৰি উঠিছিলোঁ। এইটো কংকনদাৰে গাড়ী নেকি? চলো আগতকৈ চাই লওঁ, বিচাৰি লওঁ ক'ত পাওঁ নাপাওঁ। তো হাত মাৰি নাপাওঁ, ওলামে যেনেকৈ নহওক। আৰু নেভাৰ গিভ আপ আমি কংকনদাৰ পৰা শিকিছোঁ, মানে মোৰ গুৰু হয় ন। এইটো এটা বেলেগ গলি। ৰ'ব আগৰ গলিটো সেইটো এটা মেইন ৰাস্তা হৈছোঁ। চলো দেখাই যায়। আৰু এইটো গলিত মিছন ষ্টাৰ্ট। এইটো গলিত বিচাৰি পাওঁ নে নাপাওঁ চাওঁ।
বহুতকেইটা বিচাৰিলোঁ এইটো এতিয়া চাওঁ লাষ্ট এইটো বাকী আছিল তো এইটো আৰু এটা বাকী আছে সেইটোত চাম লাষ্ট নাপালে আৰু কি কৰিম আৰু পুৰা বিচাৰিছোঁ অহ' মানে ইয়াৰে গোটেই গলি বিচাৰি শেষ কৰিলোঁ কিন্তু এতিয়া মানুহবোৰৰহে এতিয়া আমাৰ ওপৰত সন্দেহ হৈছে যে সিহঁতে কি কৰি আছে ৰাতিপুৱাৰ পৰা এটা জেগাতে ঘূৰি আছে কিবা চুৰ তুৰ কৰিব অহা নাইতো তো চাওঁচোন এইটো গলি হয় কি নহয় এইটো গলিতো নহয় যেন লাগিছে কিন্তু যাই চাওঁ হৈও যাব পাৰে যদি ঠিক নাই তো চাওঁ ওলাওঁ পাওঁ যদি পালোঁৱে ফাইনেলি পাম নেভাৰ গিভ আপ গাইজ কৈছিলোঁ ভাবিছিলোঁ আমি আৰু নোৱাৰোঁ কিন্তু নাই নহয় পাৰিমে তো এতিয়া যাই আছোঁ আগতে গৈ পাই লওঁ গৈ পাই কিনে আপোনালোকক দেখাই আছোঁ গোটেইখিনি তো নেভাৰ গিভ আপ ফাইনেলি কংকনদাৰ ঘৰ আহি পালোঁ অ' মাই গড কেনেকুৱা বিচাৰিছোঁ আৰু কংকনদাৰ এইখন খুচি ৰখিয়ে আছে তো আগতে গাড়ীখন ৰখাই লওঁ তাৰপিছত কংকনদাক লগ পালোঁ হেল্ল' গাইজ কি খবৰ আৰু আজি আমাৰ তিনিবাৰ হ'ল ন লগ পোৱা আৰু এনেকৈ লগ পাই থাকিম ভাল লাগিলে বহুত আৰু বহুত বেছি কষ্ট কৰিছে ইমান কষ্ট কৰিব নালাগে আমি লগে পাই থাকোঁ আমি য'তে ত'তে লগ পাওঁ ন প্ৰেক্টিছতো লগ পাইছিলোঁ এদিন আৰু এদিন আমি এনেই শ্বুটিং কৰি আছিলোঁ তাতেও লগ পাইছোঁ আজি মোৰ ঘৰ আহি পালে গাইজ কেনেকৈ ঘৰ আহি পালে সেইটো আপোনালোকে গম পাব মেবি কৈছে চাগে ভিডিঅ'ত কেনেকৈ কি হৈছে তো লগ পাই ভাল লাগিলে আৰু এনেকৈ লগ পাই থাকিম আৰু লগ পাম মই আগতেও কৈছিলোঁ তোমাৰ ভিডিঅ'ত কি মোক ডান্স শিকাব লাগিব বুলি আৰু মই এতিয়া যিহেতু 30 days 30 ৰিল কৰি আছোঁ তো মোক এতিয়া ডান্সৰ ভিডিঅ' লাগিব নেক্সট ডান্সৰ আহিব 100% যদি আপোনালোকে ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যদি নতুনকৈ চেনেলত আহিছে আপোনালোকে ছাবস্ক্ৰাইব